যে আমি নেমচুৰ এটা কেন্দ্ৰীয় সজাতি দল আহি আমি ইয়াত উপস্থিত হ'লোহি। আমি ডোৰ টু ডোৰ ভিজিট কৰিলোঁ। গৈ কেনে দেখা পালোঁ যে যি চৰকাৰখনে বন বিভাগে যি নোটিছ প্ৰেৰণ কৰিছে এইটো মইনবুৰী গাঁৱৰ নামত নোটিছ কৰিছে, কিন্তু ইয়াত মানুহ যিখিনি মানুহক নোটিছ দিছে অলৰেডি সেইখিনি মানুহ কিন্তু আছে এনকে দৰংগাত আছে। কিন্তু একটা বিশ্বাসযোগ্য বিষয়ে ৰহস্য আৱদ্ধ থাকিল। কাগজখনত লিখা আছে অন্য এখন গাঁৱৰ নাম, কিন্তু নোটিছ চাৰ্ভ কৰিছে আহি অন্য এখন গাঁৱৰ নামত। কিন্তু আজি আমি দেখিছোঁ যে চৰকাৰ বা বন বিভাগৰ যদি মাটিৰ সেই ভূমিখিনিৰ প্ৰয়োজন হয়, কিন্তু প্ৰয়োজন হোৱাৰ আগতেতো যিখিনি যিহেতু তাত থকা মানুহখিনিতো ভাৰতীয় নাগৰিক, বৈধ নাগৰিক, অসমৰ বায়ু পানী সেৱন কৰি তেখেতসকলে যুগ যুগ ধৰি ইয়াত বসতি স্থাপন কৰি আছে। আজি 15 দিনৰ ভিতৰত তেখেতসকলক নোটিছ এখন প্ৰেৰণ কৰিছে। 15 দিনৰ ভিতৰত তেখেতসকলে সেই ভূমিখিনি এৰি অন্য এটা স্থানলৈ যাব লাগে। এই মানুহখিনি যাব ক'ত, খাব ক'ত, শুব ক'ত? এখন কল্যাণকামী চৰকাৰৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য থাকে, অন্ন বস্ত্ৰ বাসস্থান সুনিশ্চিত কৰাৰ কৰ্তব্য থাকে। কিন্তু এই হিটলাৰ চৰকাৰখনে কি কৰিছে, যেতিয়া ইচ্ছা তেতিয়া উদ্দেশ্য প্ৰণোদিতভাৱে বিভিন্ন ঠাইত বিভিন্ন ধৰণে উচ্ছেদ কাৰ্য সংঘটিত কৰিছে। আমি এই উচ্ছেদ কাৰ্য সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আজি নেমচুৰ লগত ABMC কেন্দ্ৰীয় কমিটিৰ সজাতি দল ইয়াত আমাৰ মাজত উপস্থিত হৈছে। তেওঁলোকৰ লগত আমি যৌথভাৱে আন্দোলন কৰি এই প্ৰমোদ বৰা চৰকাৰখনক, এই হিমন্ত স্বৈৰাচাৰী চৰকাৰখনক, হিটলাৰী চৰকাৰখনক আমি বাধ্য কৰাব লাগিব যে তেখেতলোকে উদ্দেশ্য প্ৰণোদিতভাৱে আমাক যি হাৰাশাস্তি কৰি আছে, অনাগত দিনত যদি এনেধৰণৰ উদ্দেশ্য প্ৰণোদিতভাৱে তেখেতে হাৰাশাস্তি কৰি থাকে তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। আমি গণতান্ত্ৰিকভাৱে অসমৰ সমাজ ব্যৱস্থাক যি ৰাজনৈতিক ব্যৱস্থা আছে আমি স্থবিৰ কৰিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ সমান্তৰালকৈ আৰু এটা কথা কৈছোঁ, ভূমি অধিকাৰ সুনিশ্চিত কৰিব লাগিব চৰকাৰখনে। তেখেতসকলে আজি মনৰ ইচ্ছা হৈছে ভাঙিছে, কালি ইচ্ছা গৈছে তেখেতলোকে কিবা এটা সিদ্ধান্ত লৈছে, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। প্ৰমোদ বড়োই যদি তেখেতসকলে ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব নোৱাৰে, প্ৰমোদ বড়োই তেখেতক আদি এৰি দিয়ক, তেখেতে পদত্যাগ কৰক। কিয়নো ইয়াত থকা মানুহখিনি যুগ যুগ ধৰি ইয়াতে বসতি স্থাপন কৰিছে, ইয়াতে কৃষি কৰ্মৰ লগত জড়িত হৈছে, মৎস্য ব্যৱসায়ৰ লগত জড়িত হৈছে, অসমৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰা এইখিনি মানুহে কিন্তু যথেষ্ট অৰিহণা আছে। আজি সেইখিনি মানুহক উদ্দেশ্য প্ৰণোদিতভাৱে আমি নাজানো কি উদ্দেশ্যত কি লক্ষ্যৰ উদ্দেশ্যত তেখেতসকলে নোটিছ দিছে আৰু কি লক্ষ্যৰ উদ্দেশ্যত কৰি মানুহখিনিক উচ্ছেদ কৰিব বিচাৰিছে। আৰু এনেকুৱা ধৰণৰ যদি উদ্দেশ্য প্ৰণোদিতভাৱে অনাগত দিনত যদি তেখেতসকলে এনেকুৱা ধৰণৰ কাৰ্য কৰে তেনেহ'লে কিন্তু আমি বৃহৎভাৱে গণতন্ত্ৰ আন্দোলন কৰিম। আৰু বিটিআৰ সমগ্ৰ বিটিআৰ নহয়, আমি অসম জুৰি আমি আন্দোলন কৰিম। আৰু কিন্তু গণতন্ত্ৰৰ যি আন্দোলন, এই আন্দোলন কিন্তু যি চৰকাৰ আছে চৰকাৰৰ কিন্তু ৰাজ ব্যৱস্থা কিন্তু আমি স্থবিৰ কৰিবলৈ বাধ্য হ'ম।